হেল্ল', আহি গ'লো দেই আৰু এটা কবিতালৈ। তোমালোকে বাৰু কবিতাবোৰ অনুশীলন কৰি আছানে? কবিতা কিন্তু প্ৰত্যেক দিনাই অনুশীলন কৰিবা দেই। আৰু নিজৰ পচন্দ অনুযায়ী কবিতাবিলাক অনুশীলন কৰিবা, বানানবিলাকৰ প্ৰতি লক্ষ্য ৰাখিবা আৰু ভালদৰে শুদ্ধভাৱে উচ্চাৰণ কৰিবলৈ চাবা দেই। কবিতাৰ শিৰোনাম শালিকি ৰতৌতৌ, কবি নিৰ্মল প্ৰভাত বৰদলৈ। শালিকি ৰতৌতৌ, ভাত শাক হ'ল হৌ, বেলি বোলে 12 বাজি 1:30 পৰ গ'ল। ৰাতিপুৱা চাহ খাই ফুৰি আহোঁ বুলি ভাই, শালিকীৰ মাকজনী খেলিবা দি গ'ল। খয়ৰঙী চোলা পিন্ধি হালধীয়া ফিটা বান্ধি, শালিকীৰ জীয়েকজনী ফিট ফাট হৈ, মৰ্ণিং স্কুল কৰি খঙতে আছেই গৈ, মায়ে আজি পাহৰিলে ঘৰখনলৈ। ভেকুলী বাৰীক চাগে বাটতেই লগ পালে, কটকী দুয়ো আজি একেলগ হৈ, বগলী পেহী তাত খাই চাগে দুয়ো ভাত, তামোলৰ বটাটিক সন্মুখত লৈ। কাম বন কাটি কৰি আছে চাগে মেল মাৰি, মাছৰ চৰচৰি বা কেনেকুৱা পালে। ভাল মাছ ওলালে দেউতাকে আনিবই, নহ'লে দাইল আলু মাজে মাজে চলে। আৰু চাগে কত কথা, কথাতেই যে তলে থা, কথা হ'লে মাত আৰু নালাগে একোকে। ভাত পানী ৰান্ধি মেলি খুৰীতি আছে যে বহি, ক'ত বাৰু গ'ল আজি নকয় একোকে। পদূলিত থিয় হৈ শালিকী জীয়েকে ৰৈ, মাকক চাওঁতে দেখে ইফালে সিফালে। গোবৰত মুখ কৰি শালিকী আছে যে মৰি, কোনোবাই পাই হায় ডিঙি বুচৰিলে। কবিতাটো অকণমান দুখ লগা, কিন্তু তথাপিও বৰ গধুৰ হৈ গ'ল। কবিতাটো কেনেকুৱা পালা জনাবা দেই। আৰু ডাঙৰকো কৈছোঁ, কবিতাটো কেনেকুৱা পালে জনাব। পেৰেণ্টছৰ কাৰণেও হয় আৰু ল'ৰা ছোৱালীৰ কাৰণেও হয়। মাক বাপেকেও শুনিব আৰু ল'ৰা ছোৱালীকো শুনাব দেই। আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো টিপি দিব। এতিয়ালৈ আহোঁ, বাই বাই।